নমস্কাৰ বন্ধুবৰ। আজি বহুত দিনৰ মূৰত মই এনেকৈ ফেচবুকত লাইভ আহিছোঁ। কথাটো একেবাৰে স্পেচিফিক। মই বৰ বেছি সময় আপোনালোকৰ পৰা ল'ব খোজা নাই। আপোনালোক সকলোৱে জানিছে কালিলৈ মানে 3 নৱেম্বৰৰ দিনা বিয়লি 3 বজাত মোৰ 7খন কিতাপ ইছলাম আৰু কুৰাণৰ কলংকিত কথাবোৰ উন্মোচন কৰিব আৰু সেইখন উন্মোচন কৰিবলৈ বাংলাদেশৰ পৰা আহিব এগৰাকী মুফতি ইমাম, যিগৰাকী ঢাকাৰ এটা মছজিদৰ ইমাম আছিলে আৰু তেওঁ ইতিমধ্যে ইছলাম ত্যাগ কৰিছে। মই সেই কথাটো এতিয়া ক'ব খোজা নাই। মই দুটামান কথা ক'ব খুজিছোঁ যিসকল ব্যক্তি আজি বিভিন্ন বিষয়ত বিভিন্ন ধৰণে সমালোচনা কৰিব খুজিছে কিতাপখন লৈ। আপোনালোকে কি জানে কিতাপখনত কি আছে? আপোনালোকে কি দেখিছে, কি বুজিছে? কেইটামান বিশেষ বাক্য কিতাপখনত আছে। যদি আপোনালোকে প্ৰকৃততে ভাবিছে ইছলাম আৰু কুৰাণ শান্তিৰ প্ৰতীক, শান্তি, তেতিয়াহ'লে আপোনালোকৰ যিবোৰ বাক্য আপোনালোকে ব্যৱহাৰ কৰিছে, যিধৰণে আপোনালোকে বিভিন্ন শব্দ ব্যৱহাৰ কৰিছে, তাতেই বহুত কথা স্পষ্ট হৈ পৰে। কাৰণ মানুহৰ আচাৰ ব্যৱহাৰত মানুহৰ ধৰ্ম জীৱনশৈলী প্ৰকাশ পায়। আজি গোটেই আপুনি বিশ্বৰ পৰিস্থিতিলৈ মন কৰক, বিশ্বৰ পৰিৱেশলৈ মন কৰক, ধুবুৰীৰ কথা ভাবক, নগাঁৱৰ কথা ভাবক, মৰিগাঁৱৰ কথা, অন্যান্য বিভিন্ন ঠাইৰ কথাবোৰ আপোনালোকে ভাবক। পৃথিৱীৰ চবকে ফাঁকি দি থাকিব পাৰে, নিজক ফাঁকি দিব নোৱাৰে। নিজক কিমান দিন ফাঁকি দিব, কিমান সময়লৈকে ফাঁকি দিব আপুনি? সেইদিনা বাগদাদি ঢুকালে, ISISৰ বাগদাদি ঢুকালে, তেওঁ কোন? বিন লাডেন ঢুকালে, তেওঁ কোন? এতিয়াও আপোনালোকে ফাঁকি দিব থাকিব নেকি গোটেই কথাবোৰ? এনেকুৱা বহুত প্ৰশ্ন আছিলে, বহুতে বহুত কথা কৈছিলে, মই বহুত কথা লিখিছোঁ। এনেকুৱা নহয় যে মই অন্তৰ্দ্বন্দ্বত ভোগা নাই। মই নিজে 7ম শ্ৰেণীলৈকে মাদ্ৰাছাত পঢ়িছোঁ। মই এই কথাবোৰ লিখিছোঁ তাত। মই এগৰাকী মুছলমান বাইৰ কোলাত ডাঙৰ দীঘল হৈছোঁ, সেই কথাও লিখিছোঁ। মোক ঘৰত থাকিলে মোক প্ৰথম ওলাই যাওঁতেই মোক যেতিয়া সোধে তুমি কেনে আছা, সেইজনো এজন মুছলমান, মোৰ সহোদৰ। কিন্তু দুখ কেতিয়া লাগে জানে? যেতিয়া মোৰ সহোদৰ এজনে কিছুমান আৰৱ দেশৰ বাহিৰা চিন্তা লৈ পেলাই আমাৰ ঘৰত, আমাৰ গাঁৱত, এই মাটিত, এই ভূমিত বাহিৰা চিন্তা প্ৰচাৰ প্ৰসাৰ ঘটাই আমাৰ নিজৰ মানুহখিনিৰ লগত বিৰোধিতা কৰে, নিজৰ মানুহখিনিৰ পৰা আঁতৰি যোৱাৰ চেষ্টা কৰে, চিন্তা কৰে, বিচ্ছিন্নতাবাদী ভাৱধাৰাৰ জন্ম দিয়ে, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত আমাৰ বুকুবোৰ বিষায়। এই বুকুখন কিয় বিষায় তাৰ উত্তৰ মই আপোনাৰ কিতাপখনত লিখিবলৈ চেষ্টা কৰিছোঁ। বহুতে কৈছে ধৰ্মীয় অনুভূতিত মই আঘাত সানিছোঁ। ভুল নকৰিব। সত্যৰঞ্জন বৰা এনেকুৱা এটা মানুহ কৈছোঁ নহয়, যি কেতিয়াও সঁচা কথা কৈ যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ কেতিয়াও ভয় কৰা নাই, কেতিয়াও সঁচা কথাৰ লগত আপোচ কৰা নাই। আজি হয়তো কম, এই যে মোৰ নামটো যে দিলে, দেউতাক মই কেতিয়াবা সুধোঁ মোৰ নামটো দিবই নালাগিছিল, নহ'লে চাগে এনেকুৱা নহ'লোহেঁতেন, কিন্তু হ'লোঁ। সঁচা কথাটো মই ক'ম। আপোনাৰ কিতাপখন পঢ়ক। কিতাপখনত যদি ক'ৰবাত ভুল কিবা হৈছে, তেতিয়াহ'লে আপোনালোকে আঙুলিয়াই দি আপোনালোকে প্ৰশ্ন কৰক, হাজাৰটা প্ৰশ্ন কৰক, হাজাৰটা প্ৰশ্ন উত্তৰ দিবলৈ মই প্ৰস্তুত। কিন্তু তাত যদি এটাও আপোনালোকে ভুল উলিয়াব নোৱাৰে, যদি আপোনালোকে ইয়াত নিজৰ বুকুত হাত থৈ প্ৰকৃত মানুহ চাওক, মই আকৌ এবাৰ কৈছোঁ, আপুনি হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, জৈন হওক, বুদ্ধিষ্ট হওক, যিয়েই নহওক, তাৰ আগত কিন্তু আপুনিও মানুহ, ময়ো মানুহ। এয়া সত্যৰঞ্জন বৰা কোনোবা এজন হিন্দু বা এজন অসমীয়া সত্যৰঞ্জন বৰাই লিখা নাই, এজন মানুহে লিখিছে, মানুহৰ কথা চিন্তা কৰি। কিয়নো মই মুছলমান বুলি কওঁতে ইছলাম ধৰ্মাৱলম্বী বুলি মই ভবাই নাই। মই ইছলাম বা মুছলমানসকলক মই প্ৰথমে মানুহ বুলি ভাবিছোঁ, আৰু মানুহৰ মাজত থকা কিছুমান কুচৰিত্ৰ, কুচিন্তা, বেয়া ধাৰণা যি আমাৰ সমাজখনক নষ্ট কৰিব বিচাৰিছে বা কৰি আছে, যিটো আমি দেখা পাইছোঁ, আপোনালোকে মানক বা নামানক, কোনোবাই ধাৰণা কৰক বা নকৰক, আমি দেখিছোঁ, যিটো শুদ্ধ, যিটো সত্য আমাৰ চকুৰ আগত যিটো স্পষ্ট হৈ আছে, সেই স্পষ্টতাৰ উত্তৰ বিচাৰি আমি কুৰাণখন ছবাৰ পঢ়িছোঁ। বহুতে মোক প্ৰশ্ন কৰিছে, আপুনি চাগে এবাৰো কুৰাণ নপঢ়াকৈ ক'ৰবাৰ পৰা কপি পেষ্ট কৰিছে। অসমীয়া অনুবাদখন ছবাৰ পঢ়িছোঁ। বাংলা অনুবাদ যিখন ঢাকাত চলে কুৰাণ, সেইখন মই 2বাৰ পঢ়িছোঁ। ইংৰাজী অনুবাদখনো পঢ়িছোঁ, 3খন মিলাই চাইছোঁ যেতিয়া মই কিতাপখন কৰিছোঁ। বহুতো ইছলামিক স্কলাৰৰ লগত মই কথা পাতিছোঁ। কথা পাতি মই কি উত্তৰ পাইছোঁ সেই কথাবোৰো মই ইয়াত লিখিছোঁ, লিপিবদ্ধ কৰিছোঁ। আপোনালোকৰ যদি সৎ সাহস আছে, সেই কথাবোৰ যুক্তি সহকাৰে মোৰ লগত কিতাপখন পঢ়াৰ পিছত ডিবেট কৰিব। মোৰ প্ৰশ্ন উত্তৰ আপোনালোকে এইধৰণে আন এখন কিতাপত বা আন ধৰণে বৌদ্ধিকভাৱে আপোনালোকৰ পৰা মই উত্তৰটো বিচাৰিম। বৌদ্ধিক ডিবেটত সত্যৰঞ্জন বৰা সদায় প্ৰস্তুত। আপোনালোকে যিয়ে যি নকওক কিয়,
সঁচা কথাবোৰ কেতিয়াও ঢাকি ৰাখিব নোৱাৰি পৃথিৱীখন গোলাকাৰ বিজ্ঞানে প্ৰমাণ কৰি থৈছে আৰু আপুনি ক'ব পৃথিৱীখন দলিচাৰ নিচিনা চেপেটা আমি কিয় মানি ল'ম নামানো আপোনালোকে ধৰ্মনিৰপেক্ষতাৰ কথা কয় মই স্পষ্টকৈ কৈছোঁ এই বিষয়বোৰ আছে কিতাপখনত ধৰ্মনিৰপেক্ষতাৰ কথা কয় সেকুলাৰিজমৰ কথা কয় মইতো ক'ম কোৰাণতকৈ ভাৰতৰ সংবিধানখন বহুত ইনক্লুচিভ ইছলাম আৰু কোৰাণ কেতিয়াও ইনক্লুচিভ হ'ব নোৱাৰে দ্যাট ইজ পিয়'ৰলি এক্সক্লুচিভ তেওঁলোকে নিজকে এটা এক্সক্লুচিভ সম্প্ৰদায় এক্সক্লুচিভ কমিউনিটি বুলি ভাবি নিজকে এটা আবেষ্টনীৰ মাজত সুমুৱাই লৈছে আৰু পৃথিৱীৰ সমস্ত মানুহৰ পৰা তেওঁলোকে নিজকে আঁতৰাই লৈছে আৰু সেইকাৰণে ইছলামাইজেশ্যন ইজ দ্য অনলি এজেণ্ডা অফ কোৰাণ এণ্ড ইছলাম টানকৈ কোৱা যেন লাগিছে টানকৈ কোৱা নাই সঁচা কথা কৈছোঁ স্পষ্টকৈ কৈছোঁ এই স্পষ্টতা কিতাপখনত দেখা পাব গতিকে যিজনে আপুনি কোৰাণক প্ৰশ্নও কৰিব নোৱাৰে মোক বিভিন্ন যোগ্য জ্যেষ্ঠ মুছলমানে মোক কৈছে আমি কোৰাণক প্ৰশ্ন কৰিব নোৱাৰোঁ কোৰাণৰ ভাৱাৰ্থ আমি জানিব পাৰোঁ কিন্তু কোৰাণৰ শব্দ অৰ্থ জনাৰ কোৰাণক প্ৰশ্ন কৰাৰ আমাৰ অধিকাৰ দিয়া নাই কিয় দিয়া নাই আপোনাৰ ঘৰতেই আপোনাৰ স্বাধীনতা নাই আপোনাৰ ঘৰতেই আপুনি প্ৰশ্ন কৰিব নোৱাৰে যাৰ দ্বাৰা আপুনি পৰিচালিত তেওঁক আপুনি প্ৰশ্ন কৰিব নোৱাৰে তাৰপিছত আপুনি ভাৰতত আহি সেকুলাৰিজিম ভাৰতত আহি ডেমক্ৰেচিৰ কথা কয় ভাৰতৰ সংবিধানখন বহুত বেছি যোগ্য বহুত বেছি জ্যেষ্ঠ ইনক্লুচিভনেছৰ ক্ষেত্ৰত গণতন্ত্ৰৰ ক্ষেত্ৰত গণতন্ত্ৰৰ পৰিভাষা এক্সক্লুচিভ নহয় গণতন্ত্ৰ ইনক্লুচিভ কিন্তু কোৰাণ আৰু ইছলাম ইনক্লুচিভ হ'ব নোৱাৰে নহয় সেই কথা আপোনালোকে পঢ়িলেই বুজি পাব সেই কথা ময়ো যিমান পাৰোঁ বিশ্লেষণ কৰিব চেষ্টা কৰিছোঁ আৰু এটা কথা কৈ থওঁ মই নিজাকৈ নিজৰ মতবাদ একো লিখা নাই কোৰাণত বিভিন্ন আয়াত আছে গোটেই কিতাপখনত মই 52টা আয়াত প্ৰথমৰ পৰা শেষলৈকে 52টা আয়াত বিভিন্ন ছটা মূল বিষয় আছে ইয়াত পাতনিটোত আছে তাৰপিছত আপোনাৰ আৰু এটা বিষয় আছে আৰু মূল বিষয় 4টা আছে ইয়াত চাৰিটা মই চেপ্টাৰ বুলি ক'ব পাৰে মূল বিষয় চেপ্টাৰ 4টা সেই চেপ্টাৰ 4টাত মই বিভিন্ন আয়াতৰ প্ৰসংগ আনি পেলাই তাত ক'ব খুজিছোঁ মোৰ মনত যি প্ৰশ্ন হৈছে হাজাৰজন মানুহৰ মাজত সেই প্ৰশ্ন হ'ব সেই প্ৰশ্ন মই কৰিছোঁ সেই উত্তৰ আপোনালোকে যদি দিব পাৰে মই কিতাপখনতো সেই প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰ মই সেই মাধ্যমেৰে বিচাৰিম যি মাধ্যমেৰে মই প্ৰশ্ন কৰিছোঁ মোক আপোনালোকে ব্যক্তিগতভাৱে যিমানেই যি কৰি থাকে মোক ক'বলগীয়া নাই সেই আপোনালোকৰো স্বাধীনতা আছে নহয় কোনোবাই কৈ আছে বোলে মই খ্ৰীষ্টিয়ান মই চব আৰু মই একোৱেই নহয় মই চব হয় কিন্তু মই একো নহয় কিন্তু মই মানুহ আৰু মই মানুহ হিচাপে মানুহৰ কাৰণে মানুহৰ কথা চিন্তা কৰি মানৱ সভ্যতা মানৱ সংস্কৃতিৰ কথা চিন্তা কৰি পেলাই মই এই কামটো কৰিছোঁ এই কিতাপখনৰ কাম কৰিছোঁ কোনো হিন্দু মুছলমান জৈন খ্ৰীষ্টিয়ান বুলি ভাবি কৰা নাই মন কৰিব সকলোতকৈ ডাঙৰ হ'ল আত্মা সি ধৰ্ম হওক সংস্কৃতি হওক সভ্যতা হওক তাতকৈ প্ৰথম স্থান হ'ল মানুহৰ আত্মা আপোনাৰ আত্মাই কি কৈছে কাৰণ মই মোৰ আত্মাৰ যিটো শব্দ আত্মাৰ যিটো আহ্বান মই সেই আত্মাৰ আহ্বান শুনি এই কামটো কৰিছোঁ বাকী সিদ্ধান্ত আপোনালোকে পঢ়াৰ পিছত ল'ব আপোনালোকৰ পৰা উত্তৰ মই তেনেকৈয়ে বিচাৰিম আৰু কাইলৈ 3 বজাত গুৱাহাটী প্ৰেছ ক্লাবত আপোনালোক প্ৰত্যেকৰে উপস্থিতি মই একান্তভাৱে কামনা কৰিম সঁচা কথা স্পষ্ট হওক যদি মই ভুল হ'ব পাৰোঁ মানুহ মাত্ৰে ভুল হ'ব পাৰে আৰু ভুল মই স্বীকাৰ কৰি ল'ম আৰু যদি আপোনালোকে সেই স্বীকাৰ কৰাৰ সাহস দেখুৱাব নে নেদেখুৱাই সেই কথাটো কিন্তু জানিবলৈ মই ৰৈ থাকিম আৰু এটা খবৰ দি থওঁ কাইলৈ আমাৰ বুক ৰিলিজ অনুষ্ঠানত বাংলাদেশৰ পৰা যিগৰাকী আহিব তেওঁ ইতিমধ্যে ইছলাম ত্যাগ কৰিছে আপোনালোকৰ কাৰণে ভাল খবৰ নে বেয়া খবৰ মই নাজানো আৰু প্ৰায় 30 গৰাকী এক্স মুছলমান কাইলৈ গ্ৰন্থ উন্মোচন সভাত থাকিব যিসকলে ইতিমধ্যে ইছলাম ত্যাগ কৰিছে তেওঁলোকে এই কোৰাণ আৰু কেৱল অসমতেই নহয় বিশ্বৰ বিভিন্ন ঠাইত পাকিস্তানতো 2টা এক্স মুছলিম অৰ্গেনাইজেশ্যন আছে আমেৰিকাত আছে ফ্ৰান্সত আছে জাৰ্মানীত আছে মই গোটেই লিষ্ট দিছোঁ কিতাপখনৰ শেষৰ ফালে আপোনালোকে চাব কিয় হৈছে এবাৰ নিজক প্ৰশ্ন কৰিব আনৰ গালে নিজক কিমান লুকুৱাই ৰাখিব নিজৰ গাত এবাৰ চিকুটি চাওক আনৰ গাত চিকুটৰ আগতে যিটো আপুনি ক'ব হয়তো আপুনি হিন্দু ধৰ্মৰ আগত চিকুটটো নামাৰি আপুনি মুছলমান ধৰ্ম কিয় চিকুটটো মাৰিছে কৈছোঁ নহয় মই ধৰ্ম বুলি ভবাই নাই মই মানুহ বুলি ভাবিছোঁ মোৰ ওচৰৰ সহোদৰজন সি আলি হওক হওক বৰা হওক শইকীয়া হওক কলিতা হওক শৰ্মা হওক যোনেই নহওক মোৰ সহোদৰজনৰ গাত যেতিয়া বিষ হয় তেওঁ যেতিয়া বেয়া কাম কৰে তাৰ প্ৰভাৱটো মোৰ গাতো পৰিব আৰু মই বেয়া প্ৰভাৱটো মোৰ গাত মোৰ মাটিত মোৰ গাঁৱত মোৰ সমাজত মোৰ অঞ্চলত মোৰ দেশত হ'ব নিদিওঁ হৈ থকাটো আমি চাব নোৱাৰোঁ আৰু নাচাওঁ সেই বহুত হৈ গ'ল আৰু নচলিব নমস্কাৰ